অসমীয়া হিচাপে অসমৰ গামোচাখন কেদাৰনাথলৈ খোজকাঢ়ি অহাটো কিন্তু একদম সহজ কথা নহয়। কেনেকুৱা আৰু গাইজ অসমবাসী ৰাইজ ইমকুন চাহেব ৰেলিফৰ পৰা আমি বাই বাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হেল্ল' এভৰিৱান, ৱেলকাম টু ইউৰ ফেভৰেট চেনেল ভাৰ্গৱ জাৰ্ণি। অসমৰ প্ৰত্যেকজন ল'ৰাৰে দুটা ড্ৰিম প্লেচ আছে হা, আৰু তাৰে ভিতৰত এটা হৈছে কেদাৰনাথ আৰু এটা আছে লাডাখ। মোৰ তেনেকৈ ড্ৰিম প্লেচ এইটো কেদাৰনাথ, আৰু সফল হ'বলৈ গৈ আছে এতিয়া। গতিকে চাই থাকক, আৰু আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ ভিডিঅ'টো বহুত বেছি ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আমি অকল কেদাৰনাথে নাযাওঁ, টোটেল আমি প্ৰায় 5টামান প্লেচত যাম, আৰু সেই 5টা প্লেচ মই লাহে লাহে আপোনালোকক জনাম ভিডিঅ'টোত। আৰু গোটেই ভিডিঅ'টো এপিছ'ড ৱাইজ কৰিম মই, যিহেতু আমাৰ 13 দিনীয়া ট্ৰিপ, আৰু আমি টোটেল 3জন আছোঁ। আমি 3জনে বিশ্বনাথ চাৰিআলি হয়। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ক'ত কেনেকৈ হোটেল চোটেল আছে, কেনেকৈ যাব লাগে, তাৰপিছত ক'ত কি এক্সট্ৰা খৰচ পৰে, এভৰিথিং আপোনালোকক জনাম। গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই আহি পাইছে বিতুপন দুৱাৰা, আমাৰ জাৰ্ণিটোৰ আন এজন সদস্য। হেল্ল', এইটো হেৰিণ্য কৰ্মী, নিজৰ দুনিয়াত ব্যস্ত বাৰু হেৰিণ্য কৰ্মী। চ' গাইজ, আমি একদম কাছৰ চলনত গৈ আছোঁ দিল্লীৰ অভিমুখে। বৰ্তমান সময় হৈছে আপোনাৰ 9:47। এতিয়া আমাৰ বেছি ভোক লাগি আছিল কাৰণে, আৰু বিশেষকৈ মোৰ আৰু হেৰিণৰ বন্ধুত্ববোধ নাই কাৰণে আমি ভাত খাই দিলোঁ। বাকী বিতুপনে ভাত খাই আছে। এয়া এইজলা এয়া খানা চাওক, এয়া ট্ৰেইনৰ খানা দেখিলে। মই খাই ভাল পোৱা নাই, ইয়েকো খাই বৰ ভাল পাইছে। ই চামুচখনো মাৰিব আজি। আৰু যাত্ৰাটো বঢ়িয়া হ'ব, যিহেতু 3জন আছোঁ, বৰ্মা বিষ্ণু মহেশ্বৰ। গতিকে ভাল হ'ব লাগিব, হয় লাগে। মজা মজা। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। আৰু এনেদৰেই ট্ৰেইনত এৰাতি পাৰ কৰাৰ পিছত আমি পাছদিনা বিহাৰ পালোগৈ। আৰু বাহিৰত চাওক, সাংঘাতিক বৰষুণ। পুৰা ধুনীয়াকৈ ট্ৰেইন জাৰ্ণিৰ ভিডিঅ' বনোৱা বিজি দুইটা। এতিয়া আপোনালোকক আমাৰ জাৰ্ণিটোৰ বিষয়ে অকণমান ইনফৰ্মেশ্যন প্ৰভাইড কৰোঁ। আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ কালি, আৰু কালি আছিলে 2022 চনৰ 7 ছেপ্টেম্বৰ, আৰু আজি হৈছে 8 ছেপ্টেম্বৰ। আমি বৰ্তমান আহি পালোঁ বিহাৰৰ মাজমজিয়াত ঘূৰি আছোঁ। বাহিৰা চাওক, সাংঘাতিক বৰষুণ, একদম পালপিটা বৰষুণ। অলপ খৰচ পাতিৰ বিষয়ে কওঁ। আমাৰ ট্ৰেইনখন কি আছিলে ব্ৰহ্মপুত্ৰ মেইল, আৰু আমাৰ খৰচ হৈছিলে পাৰ পাৰ্চন 2050 টকাকৈ। চ' ক'ৰ পৰা, কামাখ্যা ষ্টেচনৰ পৰা, অসমৰ কামাখ্যা ষ্টেচনৰ পৰা অল্ড দিল্লীলৈকে। কিন্তু আমাৰ কিছুমান প্ৰব্লেম আহিলে মাজতে। প্ৰব্লেমটো হৈছে ট্ৰেইনখন বহুত লেট চলি আছে, প্ৰায় 2 ঘণ্টা 3 ঘণ্টামান লেট চলি আছে। সেইকাৰণে আমি প্লেনটো চেঞ্জ কৰিবলগীয়া হ'ল। এতিয়া আমি ক'ত নামি বিতুপন? গাজিয়াবাদ জাংচনত নামিবলৈ ভাবিছোঁ। এতিয়া যদি টাইমত পাই যাওঁগৈ, এতিয়া আমি টাইমত যদি পাওঁ তেনে আমি গাজিয়াবাদ ষ্টেচনত নামিম, আৰু তাৰ পৰা তেনেকৈ প্লেনিংটো বনাম। আৰু 8 তাৰিখৰ ৰাস্তাটো আমি গোটেই বৰষুণেই দেখিলোঁ। ৱেষ্ট বেংগল, বিহাৰ, ঝাৰখণ্ড, গোটেই ৰাস্তাটো বৰষুণেই। এইফালে পইল এটা আছে, মই জোকাই আছোঁ পইলটো এতিয়া মুখ চুখ ঢাকি ল'লে, মোলৈ চাই তাৰ লাজ লাগিছে। মানে সৰু পইল এটা সি মোলৈ চাব পিৰিককৈ এবাৰ ওলাব নে? এয়া কি জানে, 3 দিন 2 ৰাতি ট্ৰেইনৰ ভিতৰত কটোৱাটো ইমানো ইজি নহয়, বহুত আমনি লাগে। আৰু নিজৰ ডবাটোতে থাকি থাকি বহুত আমনি লাগিছিল। সেইকাৰণে গোটেইকেইটা ডবাত পিনপিনাই ঘূৰি ফুৰিছিলোঁ আমি। আৰু এই ফাৰ্ষ্ট এপিছ'ডটোত যিহেতু ট্ৰেইনৰ ষ্টেচনবোৰৰ বাহিৰে দেখুৱাবলৈ বিশেষ একো নাই, কিন্তু ইয়াৰ পিছত যোনকেইটা এপিছ'ড আহি আছে সেইকেইটা কিন্তু বহুত ধামাকেদাৰ হ'ব। গতিকে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি সোনকালে কৰি লওঁ। গাইজ, আমি আহি পালোঁ উত্তৰ প্ৰদেশ, আৰু উত্তৰ প্ৰদেশৰ এইটো হৈছে দীনদয়াল উপাধ্যায় ষ্টেচন, আৰু যথেষ্ট ডাঙৰ আছে ষ্টেচনটো। এই ষ্টেচনটোত আগতে জনা যায় মোগল চৰাই ষ্টেচন বুলি। আৰু এইটো যাক হেৰি নাম মোবাইল ঠিক আছে, পাছত জাৰ্ণিখিনি চাব, আৰু পাছত লগত থাকক, ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি লওক। বহুত ধুনীয়া ধুনীয়া জেগা দেখা হ'ব। গোটেই জাৰ্ণিটোত যিমানখিনি ষ্টেচন দেখিলোঁ তাৰে ভিতৰত এই দীনদয়াল উপাধ্যায় ষ্টেচনটো যথেষ্ট ধুনীয়া ষ্টেচন হয়, আৰু ডাঙৰো হয়।
মিৰ্জাপুৰ মিৰ্জাপুৰ পৰা লৈ চাওক গাইজ আমাৰ এই যাত্ৰাটোত আৰু দুজন লগ পালোঁ অসমীয়া চিনাকি কৰাই দিছোঁ ধুনীয়াকৈ মই নীলৱ দাস গুৱাহাটীৰ পৰা আহিছোঁ বাকী আছে লগত আৰু মই গুৱাহাটীৰ পৰা আহিছোঁ বঢ়িয়া এতিয়া আৰু লগ পাই ভাল লাগিছে ঘপকৈ চিনাকি আছে আপোনাৰ এজন আছে ইয়াতে আছে শুই আছে আৰু এজন আমাৰ ডেইলি লগ কৰিব ঠিক আছে ঠিক আছে গুড মৰ্ণিং এভৰিৱান আজি ডে 3 অৰ্থাৎ 9 তাৰিখ অলপমান মনটো বেয়া যিহেতু আমাৰ যোনখন দিল্লীৰ পৰা হাৰিদ্বাৰলৈ ট্ৰেইন আছিলে সেইখন আমাৰ মিছ হ'ল আৰু তাৰ কাৰণটো এটাই যে আমি বৰ্তমান যোনখন ট্ৰেইনত গৈ আছোঁ সেইখন ব্ৰহ্মপুত্ৰ মেইল মানে আপোনাৰ ইমান লেট কৰিছে ন নৰ্মেলি লেট কৰে চবেই জানে কিন্তু আজি আপোনাৰ 6 আৱাৰ্ছ লেট হৈ আছে আৰু 6 ঘণ্টা লেট হোৱাটো ধেমালি কথা নহয় মানে 1-2 ঘণ্টা লেট হ'লেও বেলেগ কথা 6 ঘণ্টা লেট হৈছে গতিকে পৰাপক্ষত আপোনালোকে ৰাজধানীতে আহিবলৈ চেষ্টা কৰিব এইবোৰ বেলেগ ট্ৰেইনত আহিব নালাগে কাৰণ 12 বাজি গৈছে আমাৰ এতিয়া এইফালে পইচাও লছ সময়ো লছ তাতে আমাৰ এইখন ট্ৰেইন আমি যদি পাই যোৱাহেঁতেন যিখন 7:30 আজি মানে আপোনাৰ গাজিয়াবাদৰ পৰা আছিলে তো সেইখন ট্ৰেইন পাই যোৱাহেঁতেন আমি আৰামত 11:30 গৈ হাৰিদ্বাৰ পাই যাওঁ কিন্তু আজি এইখনে ইমান লেট কৰি দিলেতো আমাৰ সেইখন ট্ৰেইনো লেট মানে মিছ হৈ গ'ল এতিয়া আমি কেনেকৈ যাম কি কৰিম এইটো এটা প্লেনিং কৰি বনাই আছোঁ এতিয়া মানে গোটেইখিনি চাওক আমাৰ গোটেই প্লেনিংটো খেলি মেলি হৈ গৈছে ৰাতিপুৱাৰ পৰা আমাৰ অলপ মনটো বেয়া হৈ আছে মানে আৰু এইখন ট্ৰেইন দিল্লী পোৱাৰ কথা আছিলে আপোনাৰ 4:30 বজাত কিন্তু এতিয়া কেইটা পাইছে বিতুপন এতিয়া হৈ গ'ল 9:49 এতিয়া 9:49 এতিয়ালৈকে ট্ৰেইনখন গৈ পোৱাই নাই এতিয়া গাজিয়াবাদেই পোৱা নাই গতিকে ভাবিছোঁ দিল্লীকে দিয়া হ'ব এতিয়া মাথা চাথা বেয়া হৈ আছে আৰু দিয়ক পিছৰখিনি দেখুৱাই থাকিব আপোনালোকক টেনশ্যন আছিল যদিও তাৰ মাজতে অলপমান ফূৰ্তি কৰি পজিটিভিটি আনিলোঁ ঘৰছে দেখে ঠিক আছে বা দেখাত অকণমান কিবা এটা লাগিছেনে বাৰু আপোনালোকক অকণমান কিবা এটা লাগিছেনে বাৰু সপদৰা টাইপৰ বোলো অসমৰ পৰা আহিছে তেখেত এতিয়া দিল্লী পাইছেহি তো এতিয়া তেখেতে ক'ব আপোনাৰ মিছনটো কি আছে বাৰু দাদা মিছনটো কি দিল্লীত দৰ্জন হিচাপত উঠাবনে নেকি প্ৰায় 3 ঘণ্টামান গাজিয়াবাদ ষ্টেচন পোৱাৰ আগে আগে ট্ৰেইনখন খেতিৰ মাজত ৰখাই থৈ দিছিল আৰু ফাইনেলি ট্ৰেইনখন চলাতহে আমাৰ উকা আহিছিলে এইখনেই আছে গাজিয়াবাদ ষ্টেচন খেতিৰ মাজৰ পৰা প্ৰায় আধা ঘণ্টামান পাছতে আমি আহি পালোহি আপোনালোকে হিৰণ্যই কি কৈছে বুজি পাইছেনে একচুৱেলি সেইটো টাইমত আমাৰ ঘূৰ প্লেনিং চলি আছিলে যে টিকেট নকটাকৈ টিটিৰ পৰা বাছি আমি হৰিদ্বাৰ কেনেকৈ যাম যিহেতু আমাৰ ট্ৰেইনখন মিছ হৈছিলে গতিকে আমাৰ আকৌ মন নাছিল যে 600-700 টকা দি টিকেট কৰি আমি হৰিদ্বাৰ যাম চ' গাইজ আমি এতিয়া আছোঁ চাহাৰানপুৰত গোটেই জাৰ্ণিটোত বহুত কিবা কিবি ঘটি গ'ল আনএক্সপেক্টেড ঘটনা যোনবোৰ কেতিয়াও কল্পনা কৰা নাছিলোঁ মানে নৰ্মেল জাৰ্ণিতকৈতো বহুত এডভেঞ্চাৰ হৈ গ'ল মানে গোটেই জাৰ্ণিটো আমাৰ আমি অহা কথা আছিলে শতাব্দীত ধুনীয়াকৈ আমি 3rd AC অহা কথা আছিলে আৰু এতিয়া আমি উজ্জৈন এক্সপ্ৰেছত জেনেৰেলত গৈ আছোঁ টিটিৰ পৰা পলাই আছোঁ বাৰবাৰ বাথৰুমত সোমাইছোঁ এবাৰ ইফাল সিফাল দৌৰিছোঁ গোটেই ট্ৰেইনখনত দৌৰি ফুৰিছোঁ কিছু 12 বাজিল আমাৰ দিয়ক চাই থাকক গোটেই আমাৰ এক্সপিৰিয়েঞ্চখিনি আপোনালোকক শ্বেয়াৰ কৰিম ভাল লাগিব এতিয়া আপোনালোকক অকণমান ষ্টেচনো দেখুৱাওঁ দেখা পাইছে চাগে পিছফালে যথেষ্ট ধুনীয়া ষ্টেচন এইটো যথেষ্ট ধুনীয়া হয় চাহাৰানপুৰ ষ্টেচন আমাৰ ট্ৰেইন জাৰ্ণিটোত আৰু কিছুমান বহুত আচৰিত ঘটনা ঘটিলে যিখিনি মই আপোনালোকক নেক্সট এপিছডত ক'ম এয়া আপোনালোকে দেখিছে যে 9 তাৰিখৰ দিনা আমি সন্ধিয়া প্ৰায় 5:15 মান বজাত হৰিদ্বাৰ পালোগৈ লগতে নেক্সট এপিছডত আপোনালোকে দেখা পাব মা গংগা লগতে ৰাতি 12টা বজালৈকে হৰিদ্বাৰখন কেনেকুৱা যিহেতু আমি ৰাতি 12টা বজালৈকে পিনপিনাই ঘূৰি ফুৰিছিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আমাৰ কেদাৰনাথ যাত্ৰা চাব বিচাৰে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো টিপি দিব লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব থেংক ইউ